সাবস্ক্রাইব কৰিব মোৰ চেনেলটো আৰু বেলটো দাবি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ নটিফিকেশ্যন সদায় পাই থাকে। হেল্ল' ফ্ৰেণ্ড, মই হলো মেহতাব, আপুনি দেখি আছে টাপটুব চেনেল। আজি বিষয়টো হ'ল কি জানেনে, আমি যেতিয়া ৰাতি মোবাইল থৈ শুওঁ আৰু ৰাতিপুৱা দেখোঁ আমাৰ মোবাইলৰ 5%ৰ পৰা 10% পৰ্যন্ত চাৰ্জ গৈছে। কাৰণ কি জানেনে, আজি এই বিষয়ে ভিডিঅ'টো বনালোঁ। যদি আপুনি মই এই ভিডিঅ'ৰ ভিতৰত কিছুমান টিপছ কম, কিছুমান ছেটিং কম, সেই ছেটিংবিলাক যদি অন কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ৰাতি যে 5%ৰ পৰা 10% চাৰ্জ যায় সেইটো বন্ধ হৈ যাব, ক'ব গ'লে নোহাই হৈ যাব। সেই ছেটিংটো ফ'ল' কৰক। যদি এই টিপছটো ফ'ল' কৰাৰ কাৰণে ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকিব। পোনপ্ৰথমে আমাক যাব লাগিব ছেটিঙত। যোৱাৰ পিছত আমি দেখিম যে আমাক এডিশ্যনেল ছেটিং আছে, তাতে ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আমি দেখিব পাম যে প্ৰাইভেচি বুলি এটা ছেটিং আছে, তাতে ক্লিক কৰি দিম। দিয়াৰ পিছত আমি দেখিম যে লোকেশ্যন আছে। লোকেশ্যনত ক্লিক কৰাৰ পিছত আমি দেখিম যে এক্সেছ টু মাই লোকেশ্যন এইটো অন হৈ আছে। চিম্পলি আমাক এইটো অফ কৰি দিব লাগিব। অফ কৰি দিয়াৰ পিছত হৈ গ'ল। তাৰপিছত 2 নম্বৰ ছেটিংটো হ'ল আকৌ আমাক যাব লাগিব ছেটিঙত। যোৱাৰ পিছত এবাউট ফোনত যাই আমাৰ MIUI ভাৰ্চনত 7 বাৰ ক্লিক কৰিব লাগিব। যদি আপোনাৰ স্বামীৰ ফোন নহয় তেতিয়া তাতে থাকিব বিল্ড নাম্বাৰ, তাতে চিম্পলি 7 বাৰ ক্লিক কৰি দিয়ক। তাৰপিছত আমি দেখিম যে আমাৰ ডেভেলপাৰ অপশ্যন ইয়াতে অন হৈ থাকে। ডেভেলপাৰ অপশ্যন এটা আহি যায়। ডেভেলপাৰ অপশ্যনত যাই এডিশ্যনেল ছেটিঙত যাই ডেভেলপাৰ অপশ্যনত যাই আমি একদম তলিত আহিম। অহাৰ পিছত ইয়াত দেখিব পাম যে ফ'ৰ্চ ক্ল'জড এপ, চিম্পলি এইটো অফ থাকিব, আমাক অন কৰি দিব লাগিব। তাৰপিছত 4 নম্বৰটো হ'ল ইয়াত আছে বেকগ্ৰাউণ্ড প্ৰচেছ লিমিট। চিম্পলি আমাক সেইটো আমাক 80 মষ্ট ওৱান প্ৰচেছ তাতে আমাক ক্লিক কৰি দিব লাগিব। এইটো অন কৰা হ'ল। তাৰপিছত আকৌ ওপৰত আহি আমি দেখিব পাম যে উইণ্ডো এনিমেশ্যন স্কেল, তাতে আমি চিম্পলি অফ কৰি দিম। তাৰপিছত ট্ৰেনজিশ্যন এনিমেশ্যন স্কেল, তাতে আমি এনিমেশ্যন স্কেল 5x কৰি দিম। তাৰপাছত তাৰ তলিটোতো আমি 5% কৰি দিম। তাৰপিছত এতিয়া এইখিনিয়ে ছেটিং আছিল আজি ক'বলগীয়া। এইখিনি ছেটিং আপুনি অন কৰি দিয়ক আৰু দেখক যে আপোনাৰ ৰাতি শোৱাৰ পিছত, আপোনাৰ টোপনি যোৱাৰ পিছত আপোনাৰ বেটাৰী আগতকৈ কিমান খৰচ হয় বা অকলে কিমান চাৰ্জ যায়। ধন্যবাদ। আজি এইখিনিয়ে ছেটিং জনাব লগা আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব।